সকলোকে মই নমস্কাৰ জনাইছো। আজি 3 জানুৱাৰী বোলে লোকেল কুকুৰা না মুৰ্গী বুলি কয়। কুকুৰা মুৰ্গী একেটা হালবডি হল কিমান কিলো হল? 6 কেজি 300 6 কিলো 300 আৰু কি আছে আইটেম? হাঁহ আছে 4টা হাঁহ আৰু হাঁহ 4টা উঠাচোন উঠা। হাঁহ 4টা ওয়াও হাঁহ 4টা লাগাও। হাঁহ এইটো হল টোটাল লোকেল মুৰ্গী হল 5টা 6টা। আজি মানে ডেঞ্জাৰ খানা হ'ব। কেইটা লিহা? 5টা। আজি মানে ঠিকছে বজাব মানে। হেল্ল' লগেফোৰ, গুড মৰ্নিং টু এভৰিৱান। মই ৰাতিপুৱা উঠি আহিলোঁ আমাৰ নলবাৰী চেণ্টাৰত। আমি মানে 3 জানুৱাৰী বোলে প্ৰগ্ৰাম এটা ল'লোঁ। আমাৰ মানে সন্থা হ'ল দোকানী সন্থা। আমি মানে আজি 3 জানুৱাৰী বোলে লোকেতো 1 জানুৱাৰী 2 জানুৱাৰী চব মানিলে, কিন্তু আমি এতিয়া 3 জানুৱাৰী মানিম বুলি ভাবিছোঁ। সেইটো কাৰণে আমি লোকেল মুৰ্গী ল'লোঁ, হাঁহ ল'লোঁ। এতিয়া আৰু অলপ মানে কৰিকা কৰিবৰ কাৰণে গাহৰি মাংস অলপ ল'ম। গতিকে আজি মানে নতুন বছৰটো আমি একেবাৰে খাই বৈ মানে ধুনীয়াকৈ মানে আদৰণি কৰিম। তাৰপাছত এতিয়া আমি আপোনালোকক আমি কি আইটেম কৰোঁ, ক'ত জেগাত যাম, কোনটো জেগাত কি প্লেছত আমি কেনেকুৱা খাম, কেনেকুৱা কিবা কৰিম, এইটো মই আপোনালোকক ভালকৈ মানে দেখুৱাই যাব চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ লগত গৈ থাকিব। মানে ভিডিঅ'টো চাই মানে আপোনালোকে কি বুলি কয় স্কিপ নকৰিব। তেতিয়াহে আপোনালোকে মানে যেনেকুৱা খাইছে কেনেকুৱা বনাইছে তেতিয়াহে আপোনালোকে ভালকৈ মানে সম্পূৰ্ণ দেখি পাব। মোৰ মানে পিছফালে বঢ়িয়াকৈ মানে কিবা কিবি আক্ৰমণ কৰি আছে এটি দেই। তেতিয়াহ'লে বলক মোৰ লগত গৈ থাকিব। পাখিৰ লগত ইমান ডাঙৰ দেখিছিলে ন, এতিয়া চা পাখি গুচাই কেনেকুৱা লাগিলে। কিমান হ'ব এইটো? 1 পোৱা হ'ব চাগে, 1 পোৱা হ'ব ন? হ'লেওচোন উঠনি অলপ ডাঙৰ লাগিছিলে তুমি চা। ইটো কয় মানে সেইটো কয় লোকেল ন, ধুত দেখোঁতে ডাঙৰ। মানে চাফা কৰাত চবে ব্যস্ত, যোনফালে ইচ্ছা আৰু ন। এইটো কয় কি পাতি হাঁহ কি ডাঙৰ হাঁহ চেনা হাঁহ? এই এজনতো কি জানো পাই, কি মাথা কিবা নেকি ফিকে লিখে কিবা হেলমেট লগাই আছে যে নিৰ পৰি আছে ন। দিনটো যাতে পুৰিলে যাতে মাথাটো চেপত থাকে। বক্স লাগে নেকি এতিয়া? এতিয়া নালাগে ইমান চাউণ্ড। বাহ মজা পাতি বনাই আজি 100 টকা ল'লো। চাহ আনিম আমি। লোকেল গাখীৰ না? लकेल गाइखेर नङा होमबा? खोन्थाबाय आङो नोलोबारि जायगायाव सोरबाफोर फैबा फैनो हागोन। नैबे जोंनि नोलोबारियाव फुङावनो खुलिथारलै बिस्रा दखानखौ। फुङाव फैबा फैनो हागोन। नै एभ्रिथिं जिरायनायनि एभेलेबेल। बेनिफ्राय साहा फुदुंनायबो मोनगोन, रुटिबो मोनगोन। रुटि मोनदा? फुरिखौथ' हार टाइम नामा? दे जानो जायाखै लांसै आङो। लोंफै जाफै मा जानो गोसो मोनगोन। नैबेनो मालिकआ मोजां नायना लाखादै। अबावफोर नुबाबो एकदम मोजां माथो हो। मानसिया हले ओरैबायदि फिसा जे काटिसे ঠাণ্ডাই লাগা নাই মানে তাকসা চুলা খুলি। হাঁহটো অলপ আলাদাকৈ থ'ব লাগিছিল চাগে বেলেগকে না। হাঁহটো ইয়াত ন চা হালবটি কেনেকুৱা কাটিব বিচাৰিছে। ৰেডি চাই চাম কেনেকুৱা কাটে। হাতটো ক'ৰবাত লাগে নেকি? থ'ব পাৰে। লাগা অপাৰেশ্যন কৰ। কাটাটো মানে একেবাৰে আছলি কাটা লিখিয়া লগা নাই। বাসুৱে ঠাকুৰ টাইটেল লিখো মাংস কাটিব নাজানে। এইটো ঠাকুৰ লিখে ন। ঠাকুৰ তাৰ আছলি ঠাকুৰ না নকলি ঠাকুৰ? অসমৰ ঠাকুৰ মানে। অসমৰ ঠাকুৰ বিহাৰৰ নহয়। দা চলাব নাজানে ন। এইটো কি মাংস ৰে বাবা? হাঁহ না গা? আহি মানে ফিনিচিং হ'ল আৰু কাটি। এইটো হ'ল হাঁহ মাংস, এফালে হ'ল কুকুৰা মাংস। মানুহবিলাকে কেনেকুৱা অৱস্থা এতিয়াতো চা ইমান বঢ়িয়া লাগিছে ন। এতিয়া মানে অলপ পাছত কেনেকুৱা লাগে মানুহ চকুৰ বডি ইমোশ্যন কেনেকুৱা হ'ব ফাৰ্ষ্টত মই দেই চাই লওঁ মানুহবিলাক চেহেৰা এতিয়া ন এনেকুৱা হৈ আছে। আৰু মানে 2-3 ঘণ্টামান পাছত কেনেকুৱা চেহেৰা হ'ব আকৌ দেখুৱাই মই। চা দেই
2-3 ঘণ্টামান পাছত ইমোশ্যন কেনেকুৱা হ'ব মানুহবিলাক আহি আমি ইয়াত মালবিলাক ৰেডি হ'ল আনিলোঁ ফাৰ্ষ্ট টাইম আমি কি বুলি কয় এইটো চুৰুনি অঁ চৌকা বনাইছে ফাৰ্ষ্ট টাইম ইফালে অলৰেডি কোনোবা আগত খোৱা অলৰেডি আছে এটা ইফালে বোলে ভাগৰ লাগিলে না ভাগৰ লাগি পুৰা বহিলে ৰাতিবে বাপাৰে ডিচেণ্ট্ৰি এনেকুৱা নহ'ব কি ভাগৰ লাগিছে নেকি ভাগৰ লাগিলে তেৰি অকণমান কোচ কাৰণে ইয়াতে কি হ'ল চেণ্ডেল খুলিছিলে তাৰপিছত আমাৰ এইটো কণমানিসকলে একেবাৰে বেৰাইছে কি খাইছে কি খেলিছে সিহঁতেই জানে আৰু সিহঁতৰ ভাষা সিহঁতেই জানে আমিতো নাজানো এবাৰ আমি আহিলোঁ ইয়াত কি কোলা দেখিছে দেই মানুহবিলাক কিবাটো ন ফিটু ফেৰাবলৈ আছিলে যা আৰু বাপা কি পিতুৰে এইটো ভাগৰ লাগিলে না এইবিলাকে কাম কৰিব লাগে না বক্স দুটা আনিলোঁ ডাঙৰ এইবিলাকে মানুহ বা নিজৰ খোৱা বস্তুটো নিজে গোটাই ল'ব লাগিব ন ধূপ চাকি জ্বলাইছে কি কাৰণে ধূপ চাকি জ্বলাইছে অঁ এইটো মানে আমি নতুন বছৰৰ আজি 3 তাৰিখ মিলে ৰাইজে মানে আমি পিকনিক খাম বুলি ভাবিছোঁ আমাৰ গ্ৰুপ পাৰ্টি চবে মানে ভালে যাতে পিকনিকটো ভালকে মানে বনাই মিলে যাতে ভালকে যাতে খাব পাৰোঁ সকলো যাতে হাই কাজিয়া নহয় সকলো যাতে ল'ৰা ছোৱালী যাতে ভালে যাতে খাই যাতে ঘৰত ভালে ঘূৰি যাওঁ সেইটোৰ কাৰণে মানে ধূপটো জ্বলোৱা হয় মানে যাতে ইয়াত যাতে আপদ বিপদ বা হানি বিহিনি একো এটা নহয় সেইটোৰ কাৰণে মানে ধূপটো জ্বলোৱা হয় আচ্ছা ঠিক আছে কেনেকুৱা আছে কৰি বটা মাৰি আছে না হ'লেতো বটা মাৰিলেতো জ্বলাব পাৰিব লাগিব দেচোন দে কি প্ৰাৰ্থনা কৰি চাওঁ দে কি ক'ব লাগে দে ক কি জ্বলাইছে খানা খাব ওলাইছোঁ যাতে আপদ বিপদ হানি যাতে ভালে যায় এতিয়া আমি কি প্ৰাৰ্থনা কৰিলোঁ যাতে মাছ মাংস ভাত যিটো আমি বনাওঁ ন মানে বেয়া চেয়া নোহোৱা কাৰণে আমি মা গংগাক ন নাকি এতিয়া চৌকাটো জ্বলাব পাৰে আৰু ভাত চাত বনাব পাৰে এইফালে চব্জি কাটিলে আমি মানে বাঘ চুৰ কৰি পাইছোঁ দেই তাৰিয়া বাই আৰু মই এইটো মই কেনেকুৱা এনেকুৱা ওলাব লাগিব চুকুৰ লাগিলে চেচ আমি দাৰিয়া পাই আৰু মই বাছুৰ কৰি লৈ দেখোচোন বাটো বাছুৰ গিলো আমি মানে বাটো আনা নাছিলো ন এতিয়া আমি কৰিকা কৰিব লাগে সেইটো কাৰণে লোকৰ বাৰীটো আমি সোমালোঁ বাটো কাটিলোঁ এতিয়া মাংস মানে আমি চিলাম কৰিকা কৰিম আৰু দিম আৰু এতিয়া চলো বল বল এতিয়া আমি বাছ চুৰ কৰি আনিলোঁ দেই বাছ চুৰ কৰি আনি এতিয়া কি কৰিব বিচাৰি পাইছা এতিয়া আমি এইটো গাহৰি চিলাম তাৰপিছত চিলাই এইটো বস্তুটো ইয়াত আমি বইল কৰি লৈছোঁ দেই আগত সেইটো চা এই বইল কৰাটো আমি এবাৰ চিলাম মানে দেই লগাও আকৌ কি আছে চা দেখিল নাই এইটো কি হয় গাখীৰ কোনোবা খানা খাবলৈ বিচাৰোঁতে কোনোবা গাখীৰ খালি কেনেকুৱা হ'ব গাহৰি এইটো ইমান ভাল নহ'ব নেকি ভাল হ'ব না এইটো হ'ল নে নাই এতিয়া চা আমি ইয়াত এনেকুৱা টাপ হৈ আছে চা এইবাৰ আমি ইয়াত খৰিকাটো ইয়াত দিম দেখিল নাই ইমানৰ পৰা মানে ওচৰত যাবই নোৱাৰে ইমান গৰম চাহ ইয়ালৈকে পাইছে মানে টাপ এতিয়া এইটো হ'লে আৰু আমিতো এতিয়া বাছ চুৰ কৰি আনিছিলোঁ নহয় আমাৰ দাৰিয়া বায়ে কিবা কৰি আছে ডাইৰেক্ট এইটো কি বুলি কয় এইটো কৰাটো খৰিকা মানে গুজি চিলাই আছে এইটো এতিয়া কোনে কি বনাইছে ফাৰ্ষ্ট টাইম দেখুৱাম ইয়াত মই দেখুৱালোঁ গাখীৰ এইফালে কি বনাইছে চাওক আদা মছলা মছলি চব ৰেডি এইফালে কি ৰে বাবা এইবিলাক এইটো হ'ল ধুনীয়া এতিয়া চালাক বনোৱা মানুহজনবিলাকক মানে ভালকৈ চাম ৰ
টেষ্টি বনাবি দেই আচ্ছা আচ্ছা হোৱা নাই ঐ হৈছে নাই হ'ল না ৰাজু ভাই কেইটা হ'ল ৰেডি বনা লগাও ঐ গাহৰি হৈছে নাই হ'ল না বেলেগ বস্তু এটা দেখাম দেই আমাৰ মানে বাইদেউবিলাকে কি বনাইছে অলপ বস্তু দেখুৱাই দিম ৰ আহি আছোঁ মই ইয়া পানী যদি কি কৰিছে জানো পাই দেখুৱাই দিম দেই ৰ'ব কি বনাইছে এইটো কি বস্তু এইটো মানে মদৰ লগত চাটনি চাটনি পেটু এইটো মানে লোকেল বস্তুটো ন এইটো বঢ়িয়াকৈ বনাইছে পানী আছে ৱা হৈছে না হোৱা নাই কেনেকুৱা বনাই চাওঁ দে ইয়া নানিবি দেই মই লাজ পাওঁ আমি লাজ পাওঁ নেকি আৰু লাজ পোৱা এইটো নাজানো আৰু মই কিন্তু লগালোঁ ভিডিঅ' দেই হেল্ল' ফ্ৰেণ্ডছ আহি আমাৰ এতিয়া চব হ'ল আৰু ন লাষ্ট মানে এটা লাষ্ট আৰু এইটো ফিনিচিং ন হ'বলগীয়াটো ভাজিবলগীয়াটো আৰুতো নাই এইটো লৈছোঁ মই চবে লাইনত বহিলে এতিয়া আমাৰ ৰাণী এতিয়া পূৰা ইণ্টিজাৰ কৰি আছে ন জানছে না মানি ৰাণী কি খাবা ষ্টাৰ্টিং আমাৰ কৰিকা এইটো হ'ল গাহৰি কৰিকা দিয়া এইটো হ'ল আমাৰ গুণাদৰ ভাই এইফালে চা গ্লাছমেন হাউ আৰ ইউ ফাইন একেবাৰে কৰিকা দি বঢ়িয়া কেনেকুৱা লাগিছে খাই চাইছে ন চোৱা নাই নহয় এই মাংসটো খাই চাইছে না চোৱা নাই কেনেকুৱা লাগিছে টেষ্টি হৈছে না নাই চাচোন মাংসটো এইখিনি মোৰে মজা লাগিছে কিন্তু হাৰ্দিটো পুৰা একদম দাঁতকে দিছে ব্ৰইলাৰৰ গাহৰি যে ব্ৰইলাৰ নহয় গাহৰিহে বঢ়িয়া না মজা লাগিছিলে ডাঙৰকৈ দিছে যে কেনেকুৱা হৈছে কেনেকুৱা হ'ল মজা মজা এইয়া মাংস মই এতিয়া টেষ্টিং কৰিম সেইটো হ'ল কৰিকা কৰা ফাৰ্ষ্ট টাইম এতিয়া আমি পাইছিলোঁ ইয়াত কমচে কম 12টামান বজাত 11টামান বজাত ন 11টামান বজাত পায় এতিয়া হ'ল এটা কিবা এটা হ'ল দেই টাইম এটা কিবা এটা হ'ল এতিয়া আমি কমচে কম মানে 2 ঘণ্টা হ'ল আৰু যেনিবা বনোৱা চলোৱা এতিয়া মই টেষ্টিং কৰিছোঁ বঢ়িয়া বঢ়িয়া দেই আহিলে আমাৰ হাঁহ মাংস ইয়া ৰান্ধা বঢ়া বিলাকে একদম বঢ়িয়াকে বিলাই দি আছে বঢ়িয়াকে খাই আছে খাবই লাগিব যাক কৈছে পিকনিক ন পিকনিক আৰু আছে আপোনালোকে চাই গৈ থাকিব আৰু আছে চুকু চা উঠনি কেনেকুৱা আছিলে চুকু এতিয়া অলপ আৰু আছে লাষ্টলৈকে চাই গৈ থাকিব আপোনালোকে তাৰ চুকু কেনেকুৱা হ'ব মই দেখুৱাই যাম কাৰ ইমোচনেল কেনেকুৱা হ'ব মই দেখুৱাই যাম দেই ৰাতিপুৱা আপোনালোকক ক'লো ন চুকু এতিয়া চা আৰু লাষ্টত কেনেকুৱা হ'ব দেখুৱাই যাম মই দেই অ'কে গৈ থাকিব আপোনালোকে কি किसलिए मजा नहीं रहा है क्या हो रहा है तुम्हारा তোমার কি হৈছে কোৱাচোন তোমাৰ কি হৈছে কোৱাচোন নিচা লাগিছে দেখিলে না উঠনি মই ক'লো নহয় জানো কাৰ চুকু কেনেকুৱা হয় হ'লে সুৰাত হৈছে আমি সুৰাত हो रहा है আৰু বহুত বাকি হন্দাৰ চুকু কেনেকুৱা হৈছে চাবি ইয়াৰ বাৰু ঠিকে আছে এই তাৰে চাও দাঁড়িয়া किसी का मतलब थोड़ा सेंस हो रहा है किसी উঠনি মই কৈছিলোঁ নহয় মানে এতিয়া উঠনি মানে ৰাতিপুৱা কেনেকুৱা কাৰ চুকু কেনেকুৱা আছিলে এতিয়া মানে কাৰ চুকু কেনেকুৱা হৈ গ'ল মই দেখালোতো আৰু অলপ টাইম আছে মই দেখুৱাই যাম কাৰ চুকু কেনেকুৱা হ'ব দেই
ভাগো বেটা খাইছে বদমাছ চালা না দে এতিয়া উঠনি আছিলে চুকুকিয়ে দে চাহ কেনেকুৱা লাগিছে এতিয়া খাই কেনেকুৱা লাগিলে ক জগত বাই খাই কেনেকুৱা লাগিলে খানাটোতো খালো আমি অঁ চবে কি বুলি কয় আমাৰ দোকানী সন্থা কিবাৰ পৰা গোটৰ পৰা আজুনে গোট এটা ইয়াৰ পৰা কিছুমানে বেয়া পাব পাৰে কিছুমানে ভাল পাব পাৰে তাৰ মাজতে আমি খালো খানাটো কিছুমানে আমাৰ যিটো নেকি বাজেট কৰিছিলো আমি সেইটো সময়ত আমাৰ খানাটো আজি ভাল লাগিছে চবে আহিছে তথাপি দুজন মানুহ অহা নাই সেইটো কাৰণে অলপ মানে চবৰ ওচৰত মই উঠনি ৰাতিপুৱা ক'লো ৰাতিপুৱাটো মানে চবৰ চেহেৰাটো চাহ মই ক'লো মানে চবৰ চেহেৰাটো যেনিবা কেনেকুৱা আছে ৰাতিপুৱা চেহেৰা কেনেকুৱা আছিলে এতিয়া চেহেৰাটো কেনেকুৱা আছে এতিয়া সন্ধাই কওক এতিয়া ছাৰ কাৰ চেহেৰা কেনেকুৱা হ'ল ৰাতিপুৱা চেহেৰা যিটো আছিলে তুমি যিটো অৱস্থান কৰিছিলা তাৰ উত্তৰ মই সেইটোৱে দিব বিচাৰিম ৰাতিপুৱা উঠি মানে চবৰে মানে তেতিয়া আমি 3টা ঘৰৰ পৰা মাংস কালেকশ্যন কৰিছোঁ যিখিনি আমাৰ খাবলগীয়া বস্তুখিনি আৰু লোকেল বা মুৰ্গী বা হাঁহ এইখিনি আমি 3টাই কৰিছোঁ ঠিক আছে আজি মানে আমি আমাৰ দোকানী সন্থা যিমানখিনি আমি যেনিবা কিছুমান 2-3জন যেনিবা গেপছ হ'লেও যিটো আজি আমি আয়োজন কৰিলোঁ সেইটো ক্ষেত্ৰত মই এনেকুৱা মানে মনত থট ফিল কৰিছোঁ যাতে মানে আগন্তুক যোৱা বছৰত যেনেকুৱা আছিলে ন আজি বছৰত মানে আজি বেছি মানে ফূৰ্তি লাগিছে আৰু ভাল লাগিছে মানে ফূৰ্তি লগা নাছিলে এইবাৰ ভাল লাগিছে সেইটো কাৰণে মই কিছুমান ভিডিঅ' দেখালোঁ আপোনালোকক যাতে আপোনালোকে মোৰ ভিডিঅ'টো যদি চাইছে যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগত লাষ্টত মানে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব